বাই বাই ওকে ওকে মেন বাই বাই কৰিবি আপুনি এই মুহূৰ্তত বিদায় মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব হয় হয় কৰিবি বাই বাই ও কুৰ্মে বাই বাই দেই এৰিয়া আও তাতে একে জেগাত লাই তবে বাই বাই আজিও অহা নাই আমাৰ আনন্দ ভাল লাগিছে বাই বাই কৰে বাই বাই ৰাতিপুৱাই লৰালৰিকৈ আহিলোঁ আৰু এই জাষ্ট আমি খানাপাৰা পালোঁ আৰু খানাপাৰাতে ইয়াতে কেম্প আছে আমাৰ ট্ৰানজিট কেম্প এই ডিব্ব ইয়াতে আমি অলপ দেৰি থাকিলোঁ আৰু ড্ৰেছ পাতি লগাই আমি ৰেডি হ'লোঁ ফলিন হৈছোঁ ইয়াতে আমাক কোৱা হৈছে যে এতিয়া পাৰ্টি তামোলপুৰ যাব আৰু তামোলপুৰ যোৱাৰ কাৰণে আমি ৰেডি হৈছোঁ আৰু তামোলপুৰত পায়ে আপোনালোকে চাব পাৰে এই ধুনীয়া দৃশ্যটো কি ধুনীয়া লাগি আছে তামোলপুৰটো সঁচাই বহুত ধুনীয়া পৰিৱেশ ভাল লাগিছে ইয়াত অহাৰ পাছত আমাক ৰাতি হ'ল আৰু ৰাতি এইটো জেগাত পালোঁ ইয়াতে আমি থাকিম ৰাতিটো কিন্তু এতিয়া আমাক ডিউটি যাব লাগিব আকৌ তো আমি এতিয়া আকৌ ৰেডি হ'ব লাগিব আৰু ৰেডি হৈ আমি ইয়াতে বস্তু পাতি থৈ কিনে আমি এতিয়া যাম এয়া চাব পাৰিছে আপোনালোকে আমাক পূজা মণ্ডপৰ ওচৰত ডিউটি দিছে আমি ইয়াতে থাকিব লাগিব কিমান ৰাতি হয় বা নাজানো কিন্তু থাকিম জেগাটো বাৰু ভালে লাগিছে সুন্দৰ পৰিৱেশ গাঁৱৰ সহজ সৰল মানুহ সেইকাৰণে ভাল লাগিছে আৰু ৰাতি ইয়াতে ডান্সৰ অনুষ্ঠান হ'ল যিটো বহুত দেৰিলৈকে হ'ল ৰাতি ডিউটি কৰি আমি প্ৰায় ভাগৰি গ'লোঁ আৰু ক'ব নোৱাৰি আৰু আমি 6টাৰ পৰা ডিউটি 12টালৈকে হ'ব বুলি ভাবিছিলোঁ কিন্তু ৰাতি 2টালৈকে হ'ল চ' অলপ ভাগৰিলোঁ আজি ইমানেই আজি ব্লগত কেনে পালে মিনি ব্লগটো চাই জনাব এবাৰ বহুত বহুত ধন্যবাদ সকলোকে চোৱাৰ বাবে